বন্ধুসকলে আপোনালোকে সকলোৱে জ্ঞাত নেপালত কি অৱস্থা হৈছে পানীৰ ফলত। পানী চিনেমাত হলিউড চিনেমাত যেনেকুৱা এনিমেশ্যন কিছুমান দেখায় সাগৰৰ ঢৌ বহুত ওখ ওখ হৈ আহে, ঠিক তেনেদৰে চিনেমাৰ কায়দাৰে চিনেমাত দেখাৰ দৰে পাহাৰৰ পৰা কাৰেণ্টৰ নিচিনা জোৰে পানী ওলাই আহিছে আৰু মানুহৰ ঘৰ বাৰী গাড়ী শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান অফিচ কাছাৰী একেবাৰে 1 মিনিটৰ ভিতৰত সমান কৰি দিছে, সব শেষ কৰি দিছে। নেপালৰ যিমান অংশত পানী আহিছে একেবাৰে ফিনিশ হৈ গৈছে। বন্ধুসকল, পানী শেষ হোৱাৰ লগে লগে কিছুমান কাণ্ডই মানুহক বহুতো আঘাত কৰিছে, কাৰণ কিছুমান নিকৃষ্ট মনৰ মানুহে কি কৰিছে, মৃতদেহ পৰি আছে, মৃতদেহৰ পৰা গলৰ হাড় হনৰ হাড় উঠাই লৈ আছে, কাণৰ দুল লৈ আছে, নাকৰ ফুল লৈ আছে। ইমান নিকৃষ্ট ধৰণৰ মানুহ মৃতদেহ মানুহৰ চুলত ধৰি ধৰি এইবোৰ লৈ আছে আৰু পকেটত সোমাই আছে। বন্ধুসকল, কিছুমান মানুহে কি কৰিছে, ওচৰত মৃতদেহ পৰি আছে, মাছ ধৰিব গৈছে, মাছ লৈ লৈ হাঁহি আছে, ফূৰ্তি কৰি আছে, মাছ ধৰিছে। কিছুমান মানুহে আকৌ কি কৰিছে, LPG গেছৰ চিলিণ্ডাৰ উঠাই লৈ আছে, কিন্তু ওচৰত মৃতদেহ পৰি আছে, সেইবোৰ সিহঁতে উঠাব যোৱা নাই বা ৰেস্কিউ কৰিব যোৱা নাই। বন্ধুসকল চাওক, মানুহৰ মানসিকতা ইমান তললৈ যাব পাৰেনে? কোনটো পৃথিৱীত জীয়াই আছোঁ? কেইদিনমান আপোনালোকে আগত দেখিলে যে নেপালত মুছলমান মানুহৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিলে, কেনেকুৱা মুছলমান মানুহৰ মছজিদ জ্বলালে, কোৰাণ শ্বৰীফ জ্বলালে, মুছলমান মানুহৰ সাজ পোছাকক লৈ কেনেকুৱা সিহঁতে প্ৰতিবাদ কৰিলে, কেনেকুৱা আক্ৰমণ কৰিলে। কেইদিনমান পিছতে এই বানপানী আহি গ'ল। বন্ধুসকল, আপোনালোকৰ মনলৈ কি আহে? সেইবোৰ মানুহৰ প্ৰতি, সেইবোৰ মানুহৰ ক্ষতি হোৱা মানুহৰ প্ৰতি আপোনাৰ মনোভাৱ কি? কমেণ্ট বক্সত জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় আই অসম।